গোটে বিজেপি ইকোসিস্টেম এতিয়া মোক টাৰ্গেট কৰিবলৈ বিচাৰিছে মই খুব বিনম্ৰভাৱে মই তেওঁলোকক জনাবলৈ বিচাৰিছো যে যদি গোটে বিজেপি ইকোসিস্টেম এক গোট হলে মোক যদি টাৰ্গেট কৰি মোক ভাবে যে মই দল খলাই লম মই বহি যাম মই পিছুৱাই যাম মই তেওঁলোকক ক'বলৈ বিচাৰো মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান মই আগবাঢ়ি যামগৈ তেওঁলোকে যিমানে ফেচবুক টুইটাৰ লয় অপপ্ৰচাৰৰ ভাবুকি লাখুটি লয় যিমানে তেওঁলোকে স্বৰ ভাষৰ কৰক গৌৰৱ গগৈ ভয় নকৰে মই আগবাঢ়ি যাম যাৰ ফলত আজি খুব ফেচবুক টুইটাৰ চাই আছে ফেচবুক টুইটাৰ ফেচবুক টুইটাৰ ফেচবুক টুইটাৰ ভাল ফেচবুক টুইটাৰ কৰিছে ভাল মই ভাল পাইছো বিদেশ নীতিৰ ওপৰত নিজৰ জ্ঞান বৃদ্ধি কৰিছে মই ভাল পাইছো আৰু আহা বিধানসভা নিৰ্বাচন অসমৰ জনসাধাৰণৰ বাবে তেওঁলোকৰ লাইফলাইন আৰু কংগ্ৰেছ দল হৈছে অসমৰ দুখীয়া জনসাধাৰণৰ হেল্পলাইন কিছু দিনৰ পৰা অসমৰ জনসাধাৰণৰ পৰা আমি যথেষ্ট সমৰ্থন পাইছো সেইটো এটা প্ৰমাণ যে বিজেপিয়ে যিমানে কংগ্ৰেছক টাৰ্গেট কৰিব কংগ্ৰেছ সমান শক্তিশালী হৈ যাব দিল্লীত এই শীষ মহল যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰলৈ বহুত ৰাজনীতি কৰিলে একো নহয় অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰ দিছপুৰত আহি মন্ত্ৰীসকলৰ ঘৰ চাও শীষ মহলকে ডাঙৰ ঘৰ দিল্লী আমাৰ এই দিল্লীতকে বেছি দিছপুৰত দেখা পাব এবাৰ যদি কেমেৰা যিদৰে ভিডিঅ' তেওঁলোকে আমাৰ অৰবিন্দ কেজৰিৱালৰ ঘৰৰ সন্মুখত লৈ গৈ প্ৰচাৰ কৰিছে এবাৰ সেই একে কেমেৰা অলপ ৰিজৰ্টৰ ভিতৰত সোমাই দিয়ে অলপ ঘৰৰ ভিতৰত সোমাই দিয়ে অলপ মন্ত্ৰীৰ বাংলৰ ভিতৰত সোমাই দিয়ে গম পাব অৰবিন্দ কেজৰিৱালতকৈ দুগুণ বেছি খৰচ অসমৰ বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কৰিছে বহুতে চকু পঞ্চায়ত নিৰ্বাচনৰ ফালে দিছে কিন্তু বৰ্তমান চৰকাৰৰ চকু পঞ্চায়ত লোকে নহয় নিজৰ চকী লোকে আজি তাৰিখত ৰাইজৰ নিজৰ মুখখন খুলিবলৈ নিদিয়ে যদি কোনোবাই প্ৰতিবাদ কৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে লোকতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে সেইজনকো জেললৈ পঠাই দিয়ে হিংসা কৰা নাই নিজৰ লোকতান্ত্ৰিক অধিকাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে কিন্তু তেওঁলোককো জেললৈ পঠাই দিব বিজেপি চৰকাৰক বুজাই দিবলৈ বিচাৰো যে তোমালোকৰ ওচৰত পুলিচ চিবিআই ইনকাম টেক্স থাকিব পাৰে কিন্তু বাস্তৱ শক্তি তোমালোকৰ লগত নাই বাস্তৱ শক্তি জনসাধাৰণৰ লগত আছে যে আপোনালোকে নাভাবিব যে বিজেপি চৰকাৰ যথেষ্ট শক্তিশালী কোনো শক্তি নাই শক্তি আছে আপোনালোকৰ হাতত আপোনালোকৰ এটা আঙুলি আপোনালোকৰ ভৱিষ্যত নিৰ্ধাৰিত কৰে আপোনালোকৰ এটা আঙুলি মুখ্যমন্ত্ৰী চকীতকৈ বেছি শক্তিশালী যদি ক'ৰবাত ভাল কাম হৈছে ভাল কাম হোৱাটো প্ৰশংসা কৰক কিন্তু যদি ক'ৰবাত ভুল হৈছে তেতিয়া ভুল আঙুলিয়া দিয়াটো আপোনালোকৰ অধিকাৰ আজি বৰ্তমান বিজেপি চৰকাৰৰ 10 বছৰ সম্পূৰ্ণ হ'ল ৰাজ্যত থকা বিজেপি চৰকাৰ 10 বছৰ সম্পূৰ্ণ হ'ল 10 বছৰত কি কাম কৰিলে তাৰ হিচাপ আমাক ল'ব হিচাপ আমাক লাগিব অপপ্ৰচাৰ মিছা কথা ভয় আৰু ভাবুকি এয়া হ'ল বিজেপি দলৰ অস্ত্ৰ ভয় ভাবুকি অপপ্ৰচাৰ আপোনালোকে ভাবি চাওক কোনো শক্তিশালী মানুহ কোনো স্বাভিমান থকা মানুহ ভয় ভাবুকি আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ নহয় এজন দুৰ্বল ব্যক্তিহে ভয় ভাবুকি আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ 10 বছৰ হৈ গ'ল এখন চৰকাৰ 10 বছৰত কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ কামৰ একো পৰিণাম দেখাব পৰা নাই এতিয়া ভয় ভাবুকি অপপ্ৰচাৰ তেওঁলোকৰ বাবে তেওঁলোকৰ লাখুটি হৈ গৈছে লাখুটি দৰে ভয় আৰু অপপ্ৰচাৰক ব্যৱহাৰ কৰিছে
কিন্তু আমি মহাত্মা গান্ধী আদৰ্শৰে সেই মহাত্মা গান্ধী সেই লাঠি লৈ আমি আগবাঢ়ি যামগৈ যেতিয়ালৈকে ভাৰতৰ ভিতৰত মিলন আৰু সম্প্ৰীতিৰ পৰম্পৰা আমি ধৰি ৰাখিব পাৰিম ভাৰত সদায় শক্তিশালী হৈ থাকিব যিদিনা আমি মিলনৰ সম্প্ৰীতি আমি এই সম্পদটো আমি যিদিনা আমি হেৰাই পেলাও ভাৰত দুৰ্বল হৈ যাব সেইকাৰণে যিসকলৰ নেশ্যনেল সিকিউৰিটি কথা কয় ৰাষ্ট্ৰীয় সুৰক্ষা কথা কয় তেওঁলোকক প্ৰশ্ন কৰক যে মণিপুৰত তেওঁলোকে ৰাষ্ট্ৰক কেনেকৈ সুৰক্ষিত ৰাখিলে মণিপুৰত আজি দুভাগ হৈ গ'ল সমাজৰ মাজত সংঘাত হৈ গ'ল তুমি মণিপুৰক একত্ৰিত ৰাখিব পৰা নাই এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত তোমালোকে প্ৰশ্ন কৰিবলৈ বিচাৰা যে আমি শান্তি আৰু সম্প্ৰীতিৰ কাৰণে আমি ক্ষমতা এৰিব পাৰো এয়া হৈছে কংগ্ৰেছ আৰু তেওঁলোকে হৈছে যে ক্ষমতাৰ কাৰণে তেওঁলোকে অশান্তি সৃষ্টি কৰিব পাৰে ক্ষমতা কেন্দ্ৰিক ৰাজনীতি লৈ যদি সমাজৰ মাজত বিভাজন হওক সংঘাত হওক হিংসা হওক তেওঁলোকৰ কোনো চিন্তা নাই আৰু আমাৰ হৈছে যে ক্ষমতা আমাৰ লগত থাকক বা নাথাকক সমাজৰ মাজত আমি সদায় একতা আমি এই পৰম্পৰাটো ধৰি ৰাখিব লাগিব আমাৰ যে শক্তি বৃদ্ধি পাইছে যোৱা লোকসভা নিৰ্বাচনৰ পৰা যোৰহাট ধুবুৰী আৰু নগাঁও জিকা পিছত যেতিয়া আমাৰ শক্তি বৃদ্ধি পাইছে এতিয়া লাহে লাহে বিজেপি শিবিৰৰ ভিতৰত ভূমিকম্পন সৃষ্টি হৈছে গম পাই গৈছে যে মাত্ৰ 12 মাহৰ কাৰণে তেওঁলোকৰ চৰকাৰ 12 মাহৰ পিছত মডেল কোড লাগি যাব গোটেই ক্ষমতা তেওঁলোকৰ হাতৰ পৰা গুচি যাব আৰু সেই কাৰণে এই 12 মাহৰ ভিতৰত যিমান পইচা লুটিব পাৰে তেওঁলোকে বিচাৰি আছে আৰু সেই কাৰণে মুখ্যমন্ত্ৰী মনটো অলপ বেয়া মুখ্যমন্ত্ৰী মনটো অলপ অস্থিৰ হোৱা কাৰণ কিয় কি অসমত তেওঁৰ চৰকাৰে অবৈধ কয়লা খনন বন্ধ কৰিবলৈ হ'ল যেতিয়া অবৈধ কয়লা খনন বন্ধ কৰা গ'ল কয়লা খননৰ পইচা বিজেপি যোৱা সেই ৰাস্তাটো বন্ধ হৈ গ'ল মুখ্যমন্ত্ৰী মনটো অস্থিৰ হৈ গৈছে ভাল পোৱা নাই হাজাৰ হাজাৰ কোটি টকা যে ইনকাম আগতে বিজেপি দললৈ আহি আছিলে সেই কোটি টকা লৈ যে তেওঁলোকে ঝাৰখণ্ডত গৈ ব্যৱহাৰ কৰে ডাঙৰ ডাঙৰ তেওঁলোকৰ 5 ষ্টাৰ অফিচ বনায় এটা সেই ইনকামটো নাই মনটো অস্থিৰ আৰু এই তেওঁলোকৰ মুখ্যমন্ত্ৰী চকী মাত্ৰ 12 মাহৰ কাৰণে আছে 12 মাহ পিছত তেওঁলোকৰ চকী যাব হেতু খটাং তেওঁলোকে জানে তাৰ বাবে তেওঁ মনৰ অস্থিৰ হৈ আছে